নমস্কাৰ নৱজনী শইকীয়া চেনেলটোৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিও বেংকৰ কামতে আহিছিলোঁ, কামটো নহ'লে। ব'লা ব'লা চাওকচোন, অসমীয়া সাজ পিন্ধাই থোৱা এজনী ধুনীয়া ৰবট। এইটো কি হয়? এইটো থেকেৰা পানী। থেকেৰা পানী সেইফালে যোৱা। থেকেৰা পানী এটা চিপ লৈ লওঁচোন। টেঙা মা, ইমান টেঙা নোৱাৰোঁ দেই খাবলৈ মই। আৰু খালী পেটতে এইসোপা খাই লৈ গেছহে হ'ব দেই। তুমি খোৱা, মই নাখাওঁ দেই। পিন্ধাই থৈছে আছামিজ হয় যে, অসমীয়া ৰবট এইটো। ৰিধি, এইটো অসমীয়া ৰবট হয়। হাত ধোৱা। আমি হাত ধুই লওঁ। আমি হাত মুখ ধুই ফ্ৰেছ হৈ লওঁ। ৰিয়া ব'লা, ৰিধি আহা 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 আহা, ৰিধি আহা, আমি হাত ধোওঁ আহা, ব'লা। আজি একচুৱেলি ভিডিঅ' বনোৱাৰ কোনো প্লেনে নাছিলে, বেংকৰ কামতহে আহিছিলোঁ আৰু ভোক লগা ৰেষ্টুৰেণ্টত সোমালোঁ। আৰু এই বাইদেউজনীক দেখিলোঁ, দেখি ভিডিঅ' নবনোৱাকৈ কেনেকৈ থাকোঁ। সম্পূৰ্ণ অসমীয়া থালি হয়। আহকচোন, আমি জুতি লওঁ কেনেকুৱা লাগে, কেনেকুৱা টেষ্ট, এবাৰ খাই লওঁ। ব'লক ব'লক, আহক আহক আহক। মাছৰ পেটু, মাছৰ খাৰ, আৰু এইটো কি হয়? এইটো আছিলে কলডিল আৰু এইবোৰ কিবা কিবি মিক্স আছিলে। এইকেইটা হৈছে চাটনি। এইটো ভাত, এইটো দাইল। আহা, আমি এইফালে চাম, আহা চাম। এইটো কি আছিলে? এইটো দাইলৰ বৰাৰ আঞ্জা। মাটিমাহৰ দাইল, ভেন্দি ভাজি, কচু থুৰৰ আঞ্জা, শাক ভাজি আৰু আলু পিটিকা। এইবোৰ নুচুবা, এইবোৰ নুচুবা, আহা আহা, নুচুবা। নিজৰ মতে লওক, খাই দিয়ক, বিলৰ কথা পিছত। আমাৰ হৈ গ'ল খাই, খালোঁ, চব টেষ্ট কৰি চালোঁ, মজা লাগিলে। এতিয়া আহি গ'ল ক্ষীৰ আৰু এইটো হালোৱা, দৈও আছে। মই টেঙা ভাল নাপাওঁ কাৰণে মই মিঠা ল'লোঁ। একেবাৰে শেষত আহি গ'ল এয়া চফ আৰু এইটো হজমোলা নে কি নে ক'ব নোৱাৰোঁ, খোৱা নাই মই। আৰু ৰিয়া আৰু ৰিধিক দিলে এইটো ৱেফাৰ, আৰু ৰিয়াই খালে ৰিধিৰটো। এইটো নিদিলে আকৌ চিঞৰ বাখৰ লাগিব নহয়। আমাৰ খাই হৈ গ'ল, আমি এতিয়া ওলাওঁ। আগতে ৰিয়াক বিচাৰি লওঁ, ক'ত বা গ'ল, ক'ৰবাত বহি আছে চাগে। আহকচোন, এইজনী ইয়াত বহি আছা। এই ভয় কৰে নেকি? ৰবটহে হয়, কাপোৰ পিন্ধাই থৈছে। যাওঁ ব'লা, হৈ গ'ল, বাই বাই। মোৰ